ফ্ৰেণ্ড অন্যতম এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু মই আছোঁ গাঁতৰ তলত গাঁতত আছোঁ এই পুটিঙত দেখিব পাইছে ইয়াত কলম দেখিব পাইছে আৰু মই আপোনালোকক দেখুৱাই আছোঁ এই দেখিছে এইটো ধৰ যিটো বিল্ডিঙৰ যিটো খুঁটা হ'ব যিটো কলম হ'ব এইটো মাৰ্কিং দেখা পাইছে এই ৰঙা মাৰ্কিঙত এইটো ইয়াৰ ভিতৰত আণ্ডাৰত কলমটো বহিব ধুনীয়াকৈ আৰু এই ডাঙৰ যিটো ৰঙাকৈ চিন দেখিছে এই মাৰ্কিংটো ইয়াত মেটটো বহিব মই আপোনালোকক দেখুৱাই আছোঁ মেটটো কেনেকুৱা ধৰণৰ বহাব লাগিব আৰু কলমটো ইয়াত কেনেকুৱা বহাব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ আৰু যিটো কভাৰিং আপোনালোকে দেখিব পাইছে এইটো কভাৰিং বুলি কয় এই কভাৰিং এইটো হ'ল 25 mm বুলি লিখা আছে আৰু ইয়াৰ ভিতৰত লিখা আছে এইটো ইমান চাফাটো নহয় এইটো 20 mm লিখা আছে ইয়াৰ ভিতৰত 20 mm আৰু ইপিনে আছে হ'ল 50 mm যি কি নহওক এইটো কভাৰিং হয় এই কভাৰিংটো যিটো আমি মেট বহাম এনেকুৱাকৈ বহাব লাগিব ডাবলকৈ দিব লাগিব ডাবলকৈ দি পেলাই মেট জালিটো বহাব লাগিব সুন্দৰকৈ ধুনীয়াকৈ মই আপোনালোকক দেখুৱাই আছোঁ মেটটো আনিব গৈছে মই আনিলেকৈ আপোনালোকক মই দেখুৱাই আছোঁ বান্ধিলোঁ মাষ্টাৰ ৰিংটো বান্ধিলোঁ এইটো মাষ্টাৰ ৰিং বুলি কোৱা হয় মাষ্টাৰ ৰিং বান্ধিলোঁ তাৰপিছত কলমটো বহালোঁ দেখিছে এইটো হ'ল 6টা 12 1 ফিটৰ ৰিং 15 ইঞ্চি কলম আৰু এইটো হ'ল চি হুক মই আকৌ এবাৰ কৈছোঁ 6টা 12 1 ফিটৰ ৰিঙৰ চাইজ 1 ফিট আৰু যিটো হ'ল কলমৰ চাইজটো হ'ল 15 ইঞ্চি কলম 1 ফিটৰ ৰিং আৰু এইটো চি হুক আৰু এইটো মেটটো দেখিছে মেটটো মই ধুনীয়াকৈ কৈছোঁ এই মাৰ্কিঙৰ আণ্ডাৰত মাৰ্কিঙৰ ভিতৰত এই মেটটো বহাইছোঁ মই পুনৰবাৰ কৈছোঁ মই আগতো কৈছিলোঁ আৰু এইটো চাওক এইটোৱে এবাৰ মই দেখুৱাই দিছোঁ ধুনীয়াকৈ আৰু দেখুৱাই আছোঁ আপোনালোকক মই আৰু এটা মই কলমত দেখুৱাই আছোঁ গৈ পেলাই ধুনীয়াকৈ আপোনালোকক ধৰ ইয়াৰ পৰা অলপ ডাঙৰ কলম হ'ব মই দেখুৱাই আছোঁ আৰু চাওক মোৰ এই ৰ'দে এই এলটো দেখিছে মই আপোনালোক এই এলটো দেখি মোৰ পেণ্ট ফালি দিলে চাওক একদম পূৰা অৱস্থা নাই পেণ্ট ফালি দিলে মই আপোনাক কৈছিলোঁ এইটো কলমটো বহাই হ'ল অলৰেডি আৰু এয়া চাওক এইটো জালিটো এইটো মেটটো দেখিছে ভালকৈ দেখুৱাইছোঁ এইটো জালিটো দেখিছে আৰু মই আপোনালোকক কৈছিলোঁ যে যিটো কভাৰিং এই কভাৰিং দেখিব পাইছে ইয়াত কভাৰিং এইপিনে কভাৰিং চাৰিওকাৰণে কভাৰিং লগাবলগীয়া হয় কাৰণ যিটো মাল মানে ধৰ পাকাৰ লগত ধুনীয়াকৈ থাকিব মানে চেপেটা হৈ থাকিব নালাগে অলপ হাইট হৈ থাকিলে মালটো ধৰ মেটটো ধুনীয়াকৈ ভালকৈ ধৰিব আৰু এই কলমটো মই যে কৈছিলোঁ এই ৰঙা মাৰ্কিংটো এই দেখিছে এই ৰঙা মাৰ্কিংটোৰ ধুনীয়া চাৰিওকাষে আণ্ডাৰ 1.5 ইঞ্চিকৈ ভিতৰত থাকিব লাগিব এই কলমটো হ'ল 15 ইঞ্চি কলম মই আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াত চি হুক আছে সেই চি হুক দেখিব পাইছে আৰু এই কলমটো হ'ল 4টা 16 2টা 12 mm আৰু ইয়াত চি হুক দিছে চেংগুল ৰিং আৰু আনহাতে মেটটো দেখিব পাইছে মেটটো মই আপোনালোকক কৈছিলোঁ এই দেখিছে এইটো যিটো ৰঙা চিন এই আঁচডাল দিয়া আছে এই আঁচডালৰ ভিতৰত হ'ব লাগিব ধুনীয়াকৈ আঁচডালৰ ভিতৰতে আছে মাৰ্কিঙৰ ভিতৰতে আছে দেখিব পাইছে আৰু এয়া চাওক কলমটো পূৰা ষ্ট্ৰেট পূৰা ধুনীয়া চিধাকৈ খাৰা কৰা হৈছে সেই চাওক মই আপোনালোকক দেখুৱাইছোঁ ধুনীয়া খাৰাকৈ কৰা হৈছে আৰু যিবোৰ এইটো এলটো আপোনাৰ এই মালটো হ'ব আপোনাৰ 1.5 ফিটৰ মাল আহিব হাইট হ'ব আৰু যিটো কংক্ৰিট 1.5 ফিটৰ হাইট হ'ব আৰু ইয়াক এল মাৰা হৈছে এইটো এলটো দিয়া হৈছে মই কৈ আছোঁ 15 ইঞ্চি হাইট এল মাৰা হৈছে যিটো এইটো এলৰ হাইট আপোনালোকে দেখিব পাইছে 15 ইঞ্চি হাইট এল মাৰা হৈছে কাৰণ এই 3 ইঞ্চিটো কমাই দিয়া হৈছে 3 ইঞ্চিটো হ'ল কাৰণ এই 2 ইঞ্চিটো কভাৰিং হ'ব আৰু ইয়াৰ 1 ইঞ্চি ধৰ এই এলৰ পৰা অলপ মালটো থাকিব কাৰণ এই ৰডবোৰ ওলাই থাকিব নালাগে সেই গতিকে 1 ইঞ্চি ইয়াৰ পৰা ডাউন হৈছে আৰু 2 ইঞ্চিটো এই কভাৰিঙৰ পৰা হাইট হৈছে বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ বাই